আমি অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ আমি কেইবাজনো আমি ওদালগুৰি জিলালৈকে আহিছো। মোৰ লগত আহিছে আমাৰ তৃণমূল কংগ্ৰেছ, আমাৰ মহিলা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক স্মৃতি শৰ্মা হাজৰিকা আছে, উত্তৰ কামৰূপ জিলাৰ সভাপতি অঞ্জন দাস আছে, আমাৰ ওদালগুৰি জিলাৰ সভাপতি তেখেত ইয়াত আছে, আমি তেখেতৰ কাৰ্যালয়ত আছো ৰবাৰ্ট নাৰ্জাৰী, লগতে আমাৰ ওদালগুৰি জিলাৰ কৰ্মকৰ্তাসকল আছে। আজি মূলতঃ সামাজিক মাধ্যমত আমাৰ দলে কি ধৰণে আমি প্ৰচাৰ কাৰ্য চলাই যাম অহা দিনবোৰত এই সম্পৰ্কে আমি আলোচনা কৰিছো। আমি অলপ কিছু কথা ডিছকাশ্যন কৰিলো আৰু ওদালগুৰি জিলাত আমাৰ কাম কাজ খুব ইতিবাচক, আমি খুব পজিটিভলি ইয়াত কাম কৰি আছো আৰু আমি ওদালগুৰি জিলাত অৰ্গেনাইজেশ্যনটো আমি অৰ্গেনাইজেশ্যনৰ ষ্ট্ৰেংথ বঢ়াবৰ কাৰণে আমি সক্ষম হৈছো আৰু অহা সময়খিনিৰ ভিতৰত ওদালগুৰি জিলাত আমি অন্যতম অসম তৃণমূল কংগ্ৰেছ এটা অন্যতম শক্তিশালী সংগঠন হিচাপে পৰিচিত হ'ব, এইটো আমি প্ৰতিষ্ঠান কৰিছো। আমাৰ ইয়াত কাম কাজ ভাল চলিছে আৰু অহা দিনবোৰত যদি কাম কাজ ভাল কৰিব পাৰো সেইধৰণে আমি বিভিন্ন ৰিভিউ আজি কৰিছো। আমাৰ ইয়াত ইউথ অৰ্গেনাইজেশ্যন, আমাৰ মহিলা অৰ্গেনাইজেশ্যন, আমাৰ তৃণমূল কংগ্ৰেছৰ পেৰেণ্টছ বডি কাম কাজ সকলো ভাল হৈছে। আমি সব ব্লক পৰ্যায়ত কমিটিবিলাক গঠন কৰা হৈছে। এতিয়া আমি বিভিন্ন ধৰণে তলৰ পৰ্যায়ত কমিটিবিলাকো আমি গঠন কৰিব কাৰণে গৈ আছো। গতিকে আমাৰ প্ৰাইমাৰী কমিটিবোৰ গঠন হ'ব, তাৰপিছত বুথ কমিটিবোৰ আমাৰ গঠন হ'ব। আমি ওদালগুৰিত ভাল এটা ফলাফল আমি তৃণমূল কংগ্ৰেছে পাম, এইটো এক নম্বৰ। আৰু আমি সামাজিক মাধ্যমত ছচিয়েল মিডিয়া চাইটত আমি তৃণমূল কংগ্ৰেছ ওদালগুৰি জিলাত যদি জিলিকি থাকিব পাৰো তাৰ কাৰণে আমাৰ এটা বিভিন্ন আমি কৌশল প্ৰস্তুত কৰিছো আৰু এইখিনি আজি আমি আলোচনা কৰিছো। যেহেতু আমি আহিছো ইয়াত দুটা কথা আমি মূলতঃ আমি এটা দাবী কৰিব বিচাৰিছো আজি আপোনালোকৰ জৰিয়তে আমি কথাখিনি বিটিচি নেতৃত্বত যিয়ে আজি নেতৃত্বত আছে, বিটিআৰৰ যিসকল শাসনত আছে, আমি তেওঁলোকক আজি এটা প্ৰশ্ন কৰিব বিচাৰিছো। আজি 2.5 বছৰ পূৰ্বে যেতিয়া ইয়াত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া অসমৰ বিত্তমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে আহি ইয়াৰ আজি বিটিচিৰ শাসক প্ৰমোদ বড়ো ডাঙৰীয়াক লগত লৈ ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিছিল বিটিচিৰ উন্নয়নৰ কাৰণে। ঠিক আছে, আমি বিটিচিৰ উন্নয়নৰ প্ৰত্যেকজন মানুহে বিচাৰো, বিটিচিত থকা প্ৰত্যেকজন মানুহৰ উন্নয়ন আমাৰ কাম্য, আমি বিচাৰি আছো, হ'ব লাগে। ইয়াত থকা সব ধৰণৰ জটিলতাবোৰ, সব ধৰণৰ কমপ্লেক্সিটিবোৰ ইয়াত আঁতৰাই এটা ইজি প্ৰচেছত যাতে সকলোৱে মানুহে শাসনৰ ওচৰ চাপিব পাৰে এই কথা আমি প্ৰত্যেকে বিচাৰি আছো। তেখেতে কৈছিল ইয়াত যিবিলাক ভিচিডিচি আছে এই ভিচিডিচি বিলাক দালালৰ দ্বাৰা বনোৱা বুলি তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ বিটিচি নিৰ্বাচনী ভাষণবোৰত ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিছিল। আপোনালোকৰ যদি মনত আছে, আমাৰ কিন্তু মনত আছে, আমি পাহৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল, তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল ইউপিপিএলৰ যে ইয়াত ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পূৰ্বৰ শাসকে ইয়াত ভিচিডিচি বোৰত ইয়াত দালালক নিযুক্তি দি ইয়াত ভিচিডিচি বোৰ তেওঁলোকে বনাই থৈছে, যাৰ ফলত টকা মধ্যভোগীবলৈ খাইছে, উন্নয়ন হোৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে ৰাইজৰ ভোট পাইছিল। ব্ৰিটিছে ৰাইজে ভাবিছিল ইয়াত মধ্যভোগীৰ ৰাজত্ব শেষ হ'ব, ইয়াত দালাল ৰাজ শেষ হ'ব আৰু ইয়াত সঁচাকে উন্নতি হ'ব। কিন্তু আপোনালোকে এতিয়া চাওক, আজি 2.5 বছৰ হ'ল, 2025ত পুনৰ বিটিচি ইলেকশ্যন হ'বলৈ আৰম্ভ হ'ব আৰু মাত্ৰ 2.5 বছৰ পিছত আজিলৈকে তেওঁলোকৰ যি মূল অন্যতম প্ৰতিশ্ৰুতি আছিল ভিচিডিচিত তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিম বুলি, সেইটো তেওঁলোকে কৰিব নোৱাৰিলে। আজিও তেওঁলোকে দালালৰ জৰিয়তে শাসন কৰাই আছে। যিজন হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেখেতে যে মুখ্যমন্ত্ৰী অসমৰ সৰ্বশক্তিমান মুখ্যমন্ত্ৰী, তেখেতে ৰাতিপুৱা যিভাৱে তেওঁ গোটেই দিনটো বা নিশাটো যিভাৱে গোটেই দিনটো তেওঁলোকে সেই কাম কৰে। তেখেতে উন্নয়নতকৈ তেওঁলোকে বিভিন্ন দলৰ প্ৰচাৰ ধৰ্মী কাম কাজ কৰিবলৈ ভাল পায়। সেইজন হিমন্ত বিশ্ব শৰ্মাক আমি কৈছো, সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছো, আপুনিয়ে বিটিচিত এই উত্তৰ প্ৰশ্ন কৰিছিল যে দালালৰ দ্বাৰা ভিচিডিচি গঠন কৰা হৈছে, তাৰমানে এতিয়া আপোনালোকে সেই দালালৰ দ্বাৰা ভিচিডিচি গঠন কৰি 2.5 বছৰ কটালে। সেই দালালক আপোনালোকে ৰাখিলে, তাৰ আপোনালোকে নিৰ্বাচন নপতাৰ অৰ্থ এইটোৱে, আপোনালোকে দালালৰ দ্বাৰা উন্নয়ন কৰিব বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছো, বৰ ক্লিন ইমেজৰ মানুহ বুলি আপুনি নিজকে কয়, আপুনি বৰ ক্লিন ইমেজৰ মানুহ বুলি কয়, আপুনি কিয় ভিচিডিচি নিৰ্বাচন পাতিবৰ কাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব নোৱাৰিলে, আপুনি কিয় নিজৰ ইনিচিয়েটিভ ল'ব নোৱাৰিলে? তাৰমানে আপুনিও দালালৰ জৰিয়তে কাম কৰি ভাল পায় প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনিও ভাল পায়, দালালৰ ৰাজত্ব আপোনালোকে পচন্দ কৰে, দালালৰ ৰাজত্ব আপোনালোকে বিচাৰে আৰু সেইকাৰণে ভিচিডিচি পাতিব নোৱাৰিলে। মই কোৱাৰ বাকীখিনি কথা মই নকওঁ, আমি তৃণমূল কংগ্ৰেছে দাবী কৰিছো অতি শীঘ্ৰে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ভিচিডিচি নিৰ্বাচন পতাৰ তেওঁলোকে সাহসখন দেখুৱাওক। আমি যে দাবী জনাইছো তেওঁলোকৰ যদি সাহসখন আছে তেওঁলোকে নিৰ্বাচন পাতি ইয়াত দালালৰ প্ৰথা তেওঁলোকৰ ভাষাত সেই দালাল ৰাজ তেওঁলোকে বন্ধ কৰাৰ সাহসী পদক্ষেপ দেখুৱাওক, তেতিয়া আমি মানিম যে তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ গৈছে। এয়া আমাৰ অসম তৃণমূল কংগ্ৰেছৰ অন্যতম মূল দাবী আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি বাকী জিলাতো আমি এই ধৰণৰ কেম্পেইন কৰিম আৰু ইয়াত যেতিয়ালৈকে ভিচিডিচি নিৰ্বাচন নহয় তেতিয়ালৈকে আমি শান্ত নহওঁ। এইটো আমাৰ উন্নয়নৰ মূল কথা। আৰু পৰৱৰ্তী সময়ত আমি ৰাজ্যৰ বৰ্তমান যিটো অৱস্থা, ৰাজ্যৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি একছত্ৰী ৰাজত্ব চলাইছে, ইয়াত এতিয়া ওৱান মেন আৰ্মি, ওৱান মেন শ্ব', কোনো মন্ত্ৰী এতিয়া অসমৰ ৰাইজে পাহৰি গৈছে অসমত কোন কোন মন্ত্ৰী আছে।
আগতে আমি যেতিয়া হাইস্কুলত পঢ়িছিলো আমাক সোধে শিক্ষামন্ত্ৰী কোন, ৰাজহ মন্ত্ৰী কোন, বিত্ত মন্ত্ৰী কোন, গণকাপ্তানি মন্ত্ৰী কোন, আগতে সুধিছিল, প্ৰশ্নবোৰ আহিছিল, পঢ়া ল'ৰা ছোৱালীসকলক আমি শিকাইছিলো। এতিয়া আমিও শিকাব নোৱাৰা হৈছো, কাৰণ অসমৰ এতিয়া ৰাজহ মন্ত্ৰী কোন আপোনাক যদি সুধো আপুনি নাজানে, মই কনফিউজ হ'ম যে অসমৰ ৰাজহ মন্ত্ৰী কোন, অসমৰ বিত্ত মন্ত্ৰী কোন, অসমৰ গণকাপ্তানি মন্ত্ৰী কোন, শিক্ষামন্ত্ৰী কোন, কাৰো কাম নাই, কোনো কাম নাই। এতিয়া মাত্ৰ এজনে মন্ত্ৰী, তেওঁই মুখ্যমন্ত্ৰী, তেওঁই ৰাজহ মন্ত্ৰী, তেওঁই বিত্ত মন্ত্ৰী, তেওঁই গৃহমন্ত্ৰী, তেওঁই গণকাপ্তানি মন্ত্ৰী। বেলেগ মন্ত্ৰীয়ে অৰ্থহীনভাৱে তেওঁলোকে ইয়াত কাম কাজ কৰিছে। মাত্ৰ তেওঁলোকে এস্কৰ্ট পাইলট গাড়ী দুখন পাইছে, থাকিবৰ কাৰণে এটা বাংলো পাইছে, তেওঁলোকে কোৱাৰ্টাৰ পাইছে, আৰু তেলৰ পইচাখিনি পাইছে, আৰু বিধায়ক পইচাখিনি হয়তো পাইছে। তাত বাহিৰে মন্ত্ৰীসকল ইয়াত অৰ্থহীন, মূল্যহীন হৈ গৈছে তেওঁলোক আজিৰ তাৰিখত অসমত। ইয়াত ওৱান মেন শ্ব' চলিছে, আৰু গণতন্ত্ৰত এইদৰে শ্ব' চলাব নোৱাৰে। গণতন্ত্ৰত ৰাইজে ৰজা। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, আপুনি ইয়াত একনায়কত্ববাদ নচলাব, আপুনি যি ভাবে সেই কাম নকৰিব। আজি বাল্য বিবাহ বন্ধ কৰিবৰ নামত আপুনি যিখন ইয়াত খেল খেলিছে, এইখন ভাল অশোভনীয়। আপোনাৰ এই বাল্য বিবাহ অভিযান বিৰোধী অভিযানত 3গৰাকীয়ে মৃত্যু কাকলি ললে, আৰু কিমানজনে মৃত্যু কাকলি ল'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছো আমি। আপুনি উত্তৰ দিয়ক যে আৰু কিমানজনে মৃত্যু কাকলি ললে আপুনি এনেকুৱা কামবিলাক বন্ধ কৰিব। মূল্য বৃদ্ধি মেজৰ সমস্যা, নিবনুৱা সমস্যাটো মেজৰ প্ৰব্লেম আজিৰ তাৰিখত অসমত। উন্নয়নৰ বিষয়বিলাক আছে, মানুহৰ ক্ৰয় ক্ষমতা নাই, মানুহে বজাৰত বস্তু কিনিব নোৱাৰে, সেই কথাবোৰত গুৰুত্ব দিয়ক। আৰু 1200 টকা অৰুণোদয় দিলে মানুহৰ ক্ৰয় ক্ষমতা নাবাঢ়ে, মানুহৰ অৱস্থা ভাল নহয়। আপুনি সাধাৰণ মানুহৰ আৰ্থিক অৱস্থা উন্নতিৰ কাৰণে আপুনি কাম কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। বাল্য বিবাহ বিৰোধী আইন আমিও বিচাৰো, যিখন 2006 চনত প্ৰণয়ন কৰা হৈছিল, সেই আইনখনত যিখিনি কথা আছিল আপুনি ৰূপায়ণ নকৰিলে। আজিলৈকে আপুনি জিলা অফিচাৰবোৰ আপুনি নিযুক্তি নিদিলে, সেইখন আইন সম্পৰ্কে আপুনি প্ৰচাৰো নকৰিলে। গতিকে এতিয়া মানুহক সেইবোৰত আপুনি চবকে লগাই ৰাখিছে যে আপোনাৰ চৰকাৰখনে যিবোৰ অপকৰ্ম কৰি আছে, আজি কেন্দ্ৰ আৰু ৰাজ্য যিবিলাকে অপকৰ্ম কৰি আছে, এইবোৰৰ পৰা মানুহৰ মন মগজু আঁতৰাই ৰাখিবৰ কাৰণে আপুনি এইবোৰ নাটক কৰিছে। এইবোৰ বন্ধ কৰক, আৰু ৰাজ্যৰ সাধাৰণ মানুহৰ প্ৰগতিৰ উন্নতিৰ কাৰণে আপুনি কাম কৰি যাওক। আমি তৃণমূল কংগ্ৰেছে সেইটোৱে বিচাৰিছো।